মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি আলোচনা কৰিবলগীয়া বিষয়টো হ'ল কৰ্ণাটকৰ বীৰ শৈৱ পৰম্পৰা আৰু উত্তৰ ভাৰতৰ ধৰ্মীয় উৎকৰ্ষ সাধন। কৰ্ণাটকৰ বীৰ শৈৱ পৰম্পৰা। দ্বাদশ শতিকাত কৰ্ণাটকত এক নতুন ধৰ্মীয় আন্দোলনে গা কৰি উঠিছিল, যাৰ নেতৃত্ব দিছিল বাসাৱন্না নামৰ ব্ৰাহ্মণ এজনে। তেওঁ চালুক্য ৰজাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল। তেওঁৰ অনুগামীসকলক বীৰ শৈৱ, শিৱৰ বীৰ বা লিংগায়ত, লিংগ ধাৰণ কৰোতা বুলি জনা যায়। তেওঁলোকে শিৱক লিংগৰ ৰূপত পূজা কৰিছিল। এই পৰম্পৰাৰ অনুগামীসকলে এটা ৰূপৰ টেমাত সৰু লিংগ ভৰাই লৈ বাওঁ কান্ধত ওলমাই ঘূৰি ফুৰিছিল। এই পৰম্পৰা অনুসৰণ কৰা ভক্তসকলক, বিশেষকৈ জনগামা বা যাযাবৰী সন্ন্যাসীসকলক শ্ৰদ্ধাৰ দৃষ্টিৰে চোৱা হৈছিল। লিংগায়তসকলে বিশ্বাস কৰিছিল যে মৃত্যুৰ পিছত তেওঁলোকে শিৱৰ লগত বিলীন হৈ পৰিব। সেইকাৰণে তেওঁলোকে মৃতকৰ সৎকাৰ নকৰি মৃতদেহ পুতি থোৱাৰ ব্যৱস্থা কৰিছিল। তেওঁলোকে জাতি ব্যৱস্থা আৰু অস্পৃশ্যতাৰ ধাৰণাৰ ঘোৰ বিৰোধী আছিল। পুনৰ্জন্মৰ ধাৰণাক তেওঁলোকে বিশ্বাস কৰা নাছিল। লিংগায়তসকলে ঋতুমতী হোৱাৰ পাছত মহিলাৰ বিবাহ আৰু বিধৱা বিবাহক উদগনি যোগাইছিল, যিবিলাক ধৰ্মশাস্ত্ৰসমূহে সমৰ্থন কৰা নাছিল। এক কথাত ক'বলৈ হ'লে তেওঁলোকে বাল্য বিবাহ বিৰোধিতা কৰিছিল আৰু বিধৱা বিবাহক সমৰ্থন জনাইছিল। এই আন্দোলনত ভাগ লোৱা পুৰুষ মহিলা উভয়ে কানাড়া ভাষাত ৰচনা কৰা বচন বা বাণীবোৰৰ পৰাই লিংগায়ত সম্পৰ্কে আমি ভালদৰে এটা ধাৰণা গঢ় দিব পাৰোঁ। এইবাৰ আমি আহোঁ উত্তৰ ভাৰতত ধৰ্মীয় ধাৰাৰ উৎকৰ্ষ সাধনৰ বিষয়ে। এই সময়ছোৱাত উত্তৰ ভাৰতত ৰাজকীয় পৃষ্ঠপোষকতাত গঢ়ি উঠা মন্দিৰবোৰত বিষ্ণু আৰু শিৱৰ উপাসনা কৰা হৈছিল। অৱশ্যে আলৱাৰ আৰু নায়ানাৰসকলৰ ৰচনাৰ দৰে কোনো ধৰণৰ গীত কবিতাৰ উপস্থিতি উত্তৰ ভাৰতত পোৱা নাযায়। ইয়াৰ আঁৰত বিভিন্ন কাৰণ থাকিব পাৰে। এই সময়ছোৱাত উত্তৰ ভাৰতত ৰাজপুত ৰাজ্যবোৰৰ উত্থান হৈছিল। এনে ৰাজ্যবোৰৰ বেছিভাগতে ব্ৰাহ্মণসকলে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল, অৰ্থাৎ এই ৰাজ্যবোৰত ব্ৰাহ্মণসকলে এক উচ্চ স্থান লাভ কৰিছিল। তেওঁলোকে আনকি ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰাৰ উপৰিও কিছুমান ধৰ্মনিৰপেক্ষ অনুষ্ঠানো সম্পন্ন কৰিছিল বা নেতৃত্ব দিছিল। গতিকে তেনে অৱস্থাত তেওঁলোকৰ মজবুত স্থিতিক প্ৰত্যাহ্বান জনাবলৈ কোনো ধৰণৰ প্ৰচেষ্টা গঢ়ি উঠা নাছিল। একে সময়তে গোড়া ব্ৰাহ্মণ্য ধৰ্ম অনুসৰণ নকৰা ধৰ্মীয় নেতাসকলৰ গুৰুত্বও বৃদ্ধি পাইছিল। এওঁলোকৰ ভিতৰত আছিল নাথ, যোগী আৰু সিদ্ধসকল। তেওঁলোকৰ বহুতেই বিভিন্ন থলুৱা শিল্পৰ লগত জড়িত কাৰিকৰ লোক আছিল। তাৰ ভিতৰত অন্যতম আছিল তাঁতীসকল, যাৰ গুৰুত্ব নতুন নতুন নগৰ কেন্দ্ৰ গঢ়ি উঠাৰ ফলত আৰু মধ্য এছিয়া আৰু পশ্চিম এছিয়াৰ লগত বেহা বেপাৰ সম্প্ৰসাৰণৰ ফলত দিনে দিনে বৃদ্ধি পাই আহিছিল। এনে বহু ধৰ্মীয় নেতাই বেদৰ কৰ্তৃত্বক প্ৰশ্ন কৰিবলৈ লৈছিল আৰু সেইবোৰ সাধাৰণ মানুহৰ ভাষাত প্ৰকাশ কৰিছিল। তেওঁলোক সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় হৈছিল যদিও ৰাজকীয় সমৰ্থন কিন্তু লাভ কৰা নাছিল। এনে পৰিস্থিতিত বা এনে সময়তে ভাৰতবৰ্ষৰ ধৰ্মীয় পৰম্পৰাত এক নতুন উপাদান যোগ হৈছিল তুৰ্কীসকলৰ আগমন আৰু চুলতানী সাম্ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা। তেওঁলোকে বহু ৰাজপুত ৰাজ্যৰো পতন ঘটাইছিল। এনে ক্ষেত্ৰত প্ৰচলিত সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাত কেতবোৰ পৰিৱৰ্তন আহিছিল। চুফীসকলৰ আগমন এই পৰিৱৰ্তনৰ এক উল্লেখনীয় দিশ। পৰৱৰ্তী ভিডিঅ'ত ইছলামীয় পৰম্পৰা আৰু চুফীসকলৰ বিষয়ে আলোচনা। এতিয়া এই কথাখিনি আলোচনা কৰাৰ পাছত আমাৰ মাজত কেইটামান সম্ভাৱ্য প্ৰশ্ন থাকিব। ইয়াৰ আগৰ ভিডিঅ'কেইটাত সম্ভাৱ্য শব্দটো সাম্ভাৱ্য হিচাপে লিখা হৈছিল। তোমালোকে সেই শব্দটো সম্ভাৱ্য বুলি পঢ়িবা। সাধাৰণতে সাম্ভাৱ্য শব্দটো ব্যৱহাৰ কৰা নাযায়, সেইটো ভুল হৈছিল। বাসাৱন্ন কোন আছিল? বীৰ শৈৱ পৰম্পৰা কোনে প্ৰচলন কৰিছিল? লিংগায়তসকলে কোনজন দেৱতাক আৰু কেনেদৰে উপাসনা কৰিছিল? লিংগায়তসকলৰ ধৰ্ম পৰম্পৰাৰ বিষয়ে এটা চমু টোকা লিখা। উত্তৰ ভাৰতত ধৰ্মীয় ধাৰাৰ বিষয়ে এটা টোকা লিখা ইত্যাদি বিভিন্ন প্ৰশ্ন হ'ব পাৰে। পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম ইছলামীয় পৰম্পৰাৰ বিষয়ে আৰু চুফী সন্তসকলৰ বিষয়ে। ধন্যবাদ।